নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অতি সহজ উপায়েৰে এটা কেক বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ 2টা আন্দা আৰু মই লৈছোঁ 1 কাপ পিছা চেনি আৰু তাত মই দি দিছোঁ আধা কাপ ৰিফাইন তেল আৰু মই দি দিছোঁ আধা কাপ ৰুম টেম্পাৰেচাৰৰ গাখীৰ। আৰু এতিয়া এই মিশ্ৰণখিনি মই প্ৰায় 10 মিনিট সময়ৰ কাৰণে খুব ধুনীয়াকৈ মিক্স কৰিলোঁ। এইফালে এইটো কাপেৰে মই লৈছোঁ 2 কাপ ময়দা আৰু মই তাত দি দিছোঁ 2 চামুচ কাষ্টাৰ্ড পাউডাৰ আৰু দি দিছোঁ 1 চামুচ বেকিং পাউডাৰ। তাৰপিছত মই আকৌ এই মিশ্ৰণখিনি খুব ধুনীয়াকৈ মিক্স কৰিলোঁ আৰু এইখিনি মই কোনো চালনীৰে চালি লোৱা নাই। মই এতিয়া আন্দাৰ যিখিনি মিক্সাৰ আছিলে তাত মই দি দিলোঁ গোটেই ময়দাখিনি অলপ অলপকৈ। তাৰপিছতে মই তাত দি দিলোঁ 1 চামুচ ভেনিলা এচেণ্ট আৰু এইখিনি দি মই খুব ধুনীয়াকৈ মিক্স কৰিলোঁ। এইফালে মই টিনৰ বাতিটো অলৰেডি ৰেডি কৰি ৰাখিছিলোঁ, তাত মই এই গোটেই মিশ্ৰণখিনি ঢালি দিলোঁ। আৰু এইফালে মই 100 বছৰ পুৰণা এটা প্ৰেছাৰ কুকাৰত নিমখ গৰম কৰি থৈছিলোঁ, তাত মই এই মিশ্ৰণখিনি বহাই দিলোঁ আৰু আধা ঘণ্টাৰ পিছত আমাৰ কেক ৰেডি হৈ গ'লেই। এইটো চাওক।